হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক আটাই ভালে আছে। মই আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে থাম্বনেইল দেখি নিশ্চয় ধৰিব পাৰিছে আজি ভিডিঅ'টো কি দেখুৱাবলৈ ওলাইছোঁ। এয়া আমাৰ চন্দন চামলা লাইব্ৰেৰী। আগতে আপোনালোকক ইয়াৰ ওপৰত ভিডিঅ' এটা দিছিলোঁ। আজি কিহৰ কাৰণেনো লাইব্ৰেৰীত ইমান উৎসাহৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু কাৰ বাবেনো সকলোৱে ৰৈ আছে, এয়া কিছুমানে চেছ খেলি আছিলে আৰু ইয়াতে এইটো ৰুমতে লাইব্ৰেৰীৰ চেছ খেলাৰ প্ৰেক্টিছ আৰু আৰ্ট ক্লাছো হয়। দেওবাৰে আৰ্ট ক্লাছ হয় ইয়াতে আৰু সেই আৰ্ট ক্লাছটো ময়ে কৰাওঁ। আৰু এয়া চাওক বাহিৰৰ পৰিৱেশ, সকলো ৰৈ আছে। কাৰ বাবেনো ৰৈ আছে? এয়া ভিতৰতো ভিডিঅ' চাই আছে লাইব্ৰেৰীৰ ৰুমটোৰ ভিতৰত, অফিচ ৰুমৰ ভিতৰত, আৰু কাৰ বাবেনো ৰৈ আছে এনেকৈ। আৰু এয়া এনেকৈ ৰাস্তাত ৰৈ থাকোঁতে এইখননো কাৰ গাড়ী? আপোনালোকে নিশ্চয় ধৰিব পাৰিছে গাড়ীখন দেখি। আৰু আমাৰ অপেক্ষাৰ অন্ত পেলাই এয়া আমাৰ মাজলৈ কোন আহিছে চাওকচোন। ডিম্পু বৰুৱা আহিছে, বহুত ভাল লাগিছে আমাৰ কাৰণে। ইফালে লৈ যাম বুলি অকমান আৰু এই ঘৰটোৰ বহুত পুৰণি ঘৰ। 80 বছৰতকৈ বেছি হৈছে পুৰণি। কিন্তু মই ভিডিঅ' দেখালো ভিডিঅ' দেখালো লুকছটো বদলাই দিব কাৰণে কাম বাকী আছে। চিলিং বনাই আছো। নেক্সট মোৰ ঘৰত হ'ব এইবাৰ, এইটো চেম। হয় হয়, ইয়াৰে মানে ফিনিচিংটো দিলে চাগে আৰু এটা লুকছ আহিব চাগে। আহিব ফিনিচিংটো হয় মেমৰি হিচাপে ৰখাটো চন্দনা চামলা যিটো লাইব্ৰেৰী আছে, ইয়াৰ থ্ৰুদিটো বহুত ল'ৰা ছোৱালী আছে। আমাৰ ল'ৰা ছোৱালীবিলাকক চব ফ্ৰী শিক্ষা দিয়া এইটো মানে প্ৰাইভেট হয় আৰু প্ৰাইভেট। আমাৰ পুৰা এজন USA থাকে, তেখেতে এইটো ৰান কৰি আছে। আমাৰ এটা ব্ৰাঞ্চ নতুনকৈ জুনৰ 1 তাৰিখে গুৱাহাটীত খুলিম, এটা আছে হায়দৰাবাদত, এটা USAত আছে, এটা কেম্প। তেওঁক লগ পাই সঁচাই ভাল লাগিল। তেওঁ এজন জেনুইন পাৰ্চন, তেওঁ যথেষ্ট ডাউন টু আৰ্থ, সেয়ে চাগে আজি তেওঁ ইমান আগবাঢ়িব পাৰিছে। নলবাৰীৰ সন্তান ডিম্পু বৰুৱা আমি চন্দন চামলা লাইব্ৰেৰীৰ পৰা এখন পলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক আমাৰ লাইব্ৰেৰীলৈ অহাৰ কাৰণে চবতকৈ বেছি আমাৰ যদি সহায় কৰিছে মৃদুলে কৰিছে। 5 মিনিটৰ কাৰণে হ'লেও তেওঁ আমাৰ কাৰণে আমাৰ ইয়াতে লৈ আহিছে। গতিকে মৃদুলকো মই কিবা এখন পলাম গামোচাৰে সম্বৰ্ধনা জনাব লাগিব। এতিয়া মানে অকণমান 2-1 মই ক'ব বিচাৰিছোঁ যাতে তোমাৰো সুবিধা হ'ব। 5টা ইউনিট আছে মই অলৰেডি ক'লোঁ। USAত আমাৰ এটা ব্ৰাঞ্চ আছে। তুমি যদি কেতিয়াবা USAত যোৱা তাতে গ'লেও আমাৰ চেম কনচেপ্টটো দেখা পাবা। আমি ফ্ৰী কম্পিউটাৰ এডুকেশ্যন, ফ্ৰী চেছ কম্পিটিশ্যন, ফ্ৰী চেছ ক্লাছ, আৰ্ট ক্লাছ, মিউজিক, ডান্স, এই চব বস্তুতে আমি ৰবটিক্স, মেইনলি আমি ৰবটিক্সৰ কাৰণে গুৰুত্ব দি আছোঁ। ৰবটিক্স আমাৰ ইয়াতে কিছু কোৰ্চ আছে, সেই কোৰ্চখিনি আমি ইয়াতে ল'ৰা ছোৱালী শিকাওঁ। ক্লাছ 8-9ৰ ল'ৰা ছোৱালী এছেম্বল কৰি প্ৰগ্ৰেমিং কৰা এইবিলাক বস্তু যদি মানে ল'ৰা ছোৱালী শিকে তেতিয়াহ'লে আমাৰ কাৰণে সুবিধা হয়, ল'ৰা ছোৱালীখিনিৰ কাৰণে সুবিধা হয়। আমাৰ কাৰণে একো সুবিধা হয়। ৰবটিক্স যদি কৰোঁ তেতিয়াহ'লে নেক্সট প্ৰজন্মই ইয়াৰ প্ৰতি ইণ্টাৰেষ্টেড হ'ব আৰু বেলেগ বস্তুবিলাকত বহুত ইণ্টাৰেষ্টিং হয়। খেলা ধূলা কৰাতকৈ মোবাইলত গেম খেলাত হয় নহয়? সেইকাৰণে আমি ভাবিছোঁ যে মানে কথাখিনিয়ে যাতে কৈ দিয়া আমাৰ ইয়াতে ল'ৰা ছোৱালী ক'লেও হ'ব, কাৰণ এইটো ভিডিঅ' চবেই কৰি আছে, এইখিনি গমেই পাই যাব।
হয় তো অলপ তুমি নিজৰ ফালৰ পৰা কৈ যোৱা মই কেতিয়াবা আহিম দিয়ক নিশ্চয় এটা ভিডিঅ' ইয়াতে আমাৰ বহুত মানে প্ৰগ্ৰাম হৈ থাকে যোৱা 11 তাৰিখে আমাৰ এটা প্ৰগ্ৰাম হ'ল ফ্ৰী হেল্থ চেকআপ কেম্প সেইটো বহুত ডাঙৰকৈ হৈছে তেওঁলোকে কভাৰেজ দিছে মই মানে আহিম বাৰু একদিন থাকে মানে ইমান ধুনীয়া ইমান মানে থাকাকৈ আহিলে কোৰ্স ক্লাছবিলাক ট'টেলি ফ্ৰী অফ কষ্ট মানে লাইব্ৰেৰী বুলি ক'লেতো আমাৰ জাষ্ট মাইণ্ডত আহে যে কিতাপ পায় কিতাপ নাই কিন্তু লাইব্ৰেৰীত ধৰক চেছ কম্পিটিশ্যন হৈছে লগত শিকাইছে কম্পিউটাৰ শিকাইছে বহুত ভাল কাম কৰি আছে আৰু নেক্সট মই আহিম জল্দি আহি পেলাই হেৰি কৰিম আৰু ধুনীয়াকৈ ভিডিঅ' এটা কৰিম দিয়ক গোৱালপাৰাত কেইবাৰমান অহা হ'ল ট'টেল আপোনাৰ কওকচোন গোৱালপাৰাতো মই আহিয়ে থাকোঁ মৃদুলদাৰ লগত বহুত আগৰ পৰাই চিনাকি আৰু ক'লে যে মৃদুলদাই যে তহঁতৰ যিটো আমাৰ সৰু বিজনেছ আৰু ইয়াতো মৃদুলদাই কৰিব খুজিছে মোৰ বহুত ভাল লাগিল যে আৰু গোৱালপাৰাৰ লগত কানেকশ্যনটো আৰু মানে বেছি হৈ থাকিব আৰু আহি থাকিব পাৰিম আৰু গোৱালপাৰাত আপোনাৰ কেনেকুৱা লাগিছে অন্তৰ খুলিব আমিও শুনিব খোজোঁ আৰু গোৱালপাৰাখন সদায় অলৱেজ ফেভাৰেট যে গোৱালপাৰা যিটো নেচাৰ আছে বা ইয়াত যিটো পৰিৱেশ মানে হয়তো চবচে ধুনীয়া এখন মানে ডিষ্ট্ৰিক্ট আৰু ক'ব গ'লে আৰু নেচাৰেলি আৰু ইয়াৰ যিটো জানে আৰু গোৱালপাৰা বুলি ক'লে মাজে মাজে আপোনাক ডিম্পু বৰুৱা আমাৰ ইয়ালৈ অহাই বহুত ভাল লাগিছে তেওঁ কৈছে যে তেওঁ আমাৰ লাইব্ৰেৰীৰ ওপৰত নেক্সট আহি ভিডিঅ' বনাব সেইকাৰণে আৰু ভাল লাগিছে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰি